আপোনালোক আটাইকে স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল বাহৰ সুঙা অসমীয়া পাকঘৰলৈ। আজি মই আৰু এটা নতুন ৰেচিপি লৈ হাজিৰ হৈছো আপোনালোকৰ ওচৰত। আজিৰ ৰেচিপিটো একেবাৰে সহজ, কম সময়ত হোৱা গাঁৱলীয়া ষ্টাইলত বনোৱা ভোগৰ পায়স। তেন্তে আহক আমি ভিডিঅ'টোলৈ আগবাঢ়ো। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে ৰেচিপিটোত ব্যৱহাৰ কৰা উপাদানসমূহ এবাৰ জানি লওঁ আহক। ইয়াত মই গাখীৰ লৈছোঁ 1 লিটাৰ, কিচমিচ কেইটামান, কাজু বাদাম কেইটামান, বাদাম কেইটামান, এলাইচি 4টা, তেজপাত 2 খিলা, ভোগ চাউল সৰু বাটিৰে 1 বাটি। চাউলখিনি মই 1 ঘণ্টা পানীত তিয়াই ৰাখিছোঁ আৰু সোৱাদ অনুসৰি লৈছোঁ চেনি।
আজিৰ ভিডিঅ'টো চাই যদি ভাল লাগিল তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু নাপাহৰিব ছাবস্ক্ৰাইব কৰিবলৈ আজিলৈ ইমানে আগলৈ লগ পাম আৰু এটা নতুন ভিডিঅ' লৈ চাবলৈ নাপাহৰিব ধন্যবাদ